नमस्कार बंधुসকল মোৰ এটি নতুন ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজি এটা জায়গা যাব ওলাইছো মানে এতিয়া যাব ওলাইছে ষ্টেচন তেতিয়া আমি ওলাই আহিছো যাবৰ কাৰণে আমি দেখাই যাম আজি কত কত যাও আৰু গোটেই দিনটো কি কি কৰো যোৱা কালিটো ভিডিও দিয়া নাছিলো তেনেকে তো মোৰ লগত আছে এতিয়া আমাৰ দীপাংকৰ হাই কয় বাই হাই গুড মৰ্নিং কবলে তোমাক বেলেগকে ইয়াত যে সদায় এনেকে ভিৰ থাকে না অলপ মানে বহুত বেছি লেট হৈ গৈছে আমাৰটো জামৰ কাৰণে হৈছে বাৰু লেটটো আমি জানি বুজি কৰা নাই एंड फाइनली आमी स्टेशन आहि पाई गलो आमाक ऑलरेडी आमी बहुत बेसी लेट हो गइसु আজি तो फाइनली आमी आहि प्लाई तो पाई गलो एटिया तो बोलो जाओ भितरले तो आमी मानु बिचारी पाई गलो आहि बेलाई गाड़ी संख्या 12505 আমি পাই গলো বিচাৰি আহা মানুহবিলাক চামা কৰিছে এতিয়া যাও আৰু ওলাইছে এতিয়া ইয়াৰ পৰা আৰু এতিয়া আমি আহি পাই গলো ঘৰ আমাৰ দীপাংকৰ কিচেনত গৈ আছে আজি খানা বনাই খুৱাব বুলি আমাক জানো আৰু সঁচাকৈ কৈছে নে মিছাকৈ মোৰ তাত আছে আহি পাই গ'লো আমি ষ্টেচনৰ পৰা মাহঁতক আনিব গৈছিলোঁ এতিয়া কিচেনত আহিছোঁ কিবা এটা বনাওঁ তো এতিয়া আমি যাব ওলাইছোঁ অলপমান বজাৰ কৰিবৰ কাৰণে মোৰ লগত আছে দীপাংকৰ আৰু মা তো এতিয়া যাওঁ কিমান দেৰি হয় কত কত যাম দেখাই যাম মোৰ এটা আছে তো আমি ওলাই আহিছোঁ মা ক'ত গ'লি ইয়াত আহি কেনেকুৱা লাগিছে এতিয়া আপোনাৰ দীপাংকৰ তাততো মোৰ লগত ঘূৰি কেনেকুৱা লাগিছে বহুত কি ক'ম আৰু গৰমত খালি ঘূৰাই আছে বহুত ৰাতিপুৱাৰ পৰা বদনাম কৰিব কোৱা নাছিল তো আমি এতিয়া আহি পাই গ'লোঁ ফেঞ্চি বজাৰ তো এতিয়া আছোঁ ফেঞ্চি বজাৰত তো এতিয়া আমি বজাৰৰ পৰা ঘূৰি আছো বহুত লেট হৈ গ'ল আজি তথাপিও আৰু কোনোবা ফালে যাবলৈ থাকিয়ে গ'ল আৰু বজাৰতো মানে ভিডিঅ' কৰিবৰ কাৰণে ইমান ভিৰ তাত মই নিজে মানুহ হেৰাই যাওঁ মোৰ মোবাইল ক'ৰবাত পাই যাব মোবাইল লৈ থাকিলে তো ইয়াত আমি এতিয়া ৰখি আছোঁ এলখৰাত ৰখি আছোঁ দীপাংকৰৰ মা আৰু দেউতা আহি আছে তো তাৰ কাৰণে ৰখি আছোঁ এইখিনিতে আৰু এইটো দীপাংকৰ আৰু মা গৈছে কিবা বস্তু ল'বৰ কাৰণে দোকানত ইয়াতে বহি আছোঁ তেতিয়া মা আৰু দেউতাক লৈ পেলাই আমি আহি গ'লোঁ আহি পাই গ'লোঁ ঘৰ
তো আমি আহি পাই গ'লোঁ বজাৰৰ পৰা বজাৰ চজাৰ কৰি দীপাংকৰৰ মা দেউতা আহি পাই গ'ল তো এতিয়া ৰাতিৰ খানা যোগাৰ কৰিব লাগে আৰু এতিয়া তো ঠিক আছে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব তো সেইটো কাৰণে ৰেচিপিটো ভাবিছোঁ বেলেগকৈ দিম আৰু আজি এইখিনিলৈকে বেলেগ হৈ যাব তো আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা লাগিল জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ঠিক আছে বাই বাই গুড নাইট